নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি কোনো ব্লগ বা ৰেচিপি অনা নাই। আজি মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ আৰু এই কবিতাটি মই শ্ৰদ্ধাঞ্জলি হিচাপে আগবঢ়াব বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ অভিনেতা কিশোৰ দাসলৈ। আমি সকলোৱে জানো তেওঁ আমাক আজি কেইবাদিনো হ'ল আমাৰ পৰা আঁতৰি যাবলৈ। এখন অচিনাকি অজান দেশলৈ তেওঁ গুচি গৈছে, য'ৰ পৰা হয়তো তেওঁ আৰু কেতিয়াও উভতি নাহে। তেখেত মোৰ বহুত ভাল এজন ভাইটি আছিলে। খুব ধুনীয়া ৰেছপন্স কৰিছিল ফেচবুকত যেতিয়া তেখেতক মেছেজ কৰোঁ, আৰু এনেকৈ আন্তৰিকতাটো তেওঁলৈ সদায় বাঢ়ি আহিছিল। তেওঁৰ কৰ্ম, তেওঁৰ নৃত্য অভিনয়ৰ মাজেৰে যিমানখিনি আমাৰ অসমবাসীক তেওঁ দিছিলে সেইখিনিৰে আমি তেওঁক সদায় সোঁৱৰাই আছোঁ। আৰু সেয়ে ভাবিছোঁ মোৰ চেনেলত তেখেতক শ্ৰদ্ধাঞ্জলি হিচাপে আজি মই এই কবিতাটি পাঠ কৰি চিৰদিনলৈ এনেদৰে সাঁচি ৰাখোঁ। আৰু এই কবিতাটি লিখিছে দময়ন্তী বসুমতাৰী, মোৰ এগৰাকী ভাল বান্ধৱী। বহুত ধুনীয়া কবিতা লিখে তেওঁ কিশোৰলৈ বুলি এই কবিতাটি লিখিছিলে, আৰু মই তেতিয়াই কৈছিলোঁ যে তোমাৰ এই কবিতাটি মই পাঠ কৰিম। যিহেতু মই কেতিয়াও কবিতা পাঠ কৰি পোৱা নাই, কিন্তু আজি মই ভাতৃসদৃশ কিশোৰৰ সোঁৱৰণতেই এই কবিতাটি পাঠ কৰিবলৈ লৈছোঁ। ইয়াত যদি তেওঁ কিছু লিখোঁতে আৰু মই যদি পাঠ কৰোঁতে কিছু ভুল ভ্ৰান্তি হয়, তেনেহ'লে আপোনালোকে আমাক এই ভুল ভ্ৰান্তিখিনি সোঁৱৰাই দিব কমেণ্ট বক্সত। সেইটোৱে মই আপোনালোকৰ পৰা আশা কৰিছোঁ। এতিয়া আহক মই কবিতাটি পাঠ কৰিবলৈ আৰম্ভ কৰোঁ। তুমি সঁচাকৈ গুচি গ'লাগৈ এক অপ্ৰকট অজান মুলুকলৈ। নিয়তিয়ে হেনো সমীৰকো ভেটা দি ধৰে তালৈ যোৱা বাটেৰে। তুমি হয়তো তৰাইটি হৈ চাই আছা প্ৰিয় হ'বলৈ কিম্বা অসমবাসীলৈ। কিন্তু চোৱা, আমিবোৰে তোমাক স্মৰণহে মাথো কৰিছোঁ। হৃদয় জুৰুৱা এটি মিঠা হাঁহিয়ে যে কিমানৰ বুকুত মৰম শিপাইছিল তোমাৰ বাবে। লয়লাস ভংগীমাৰ খোজ কাতলেৰে কিমান অনুৰাগীৰ বুকুত নিভৃত কোণত পাৰ ভাঙি সুমুৱা দি সোমাই পৰিছিলা তুমি, কিজানিবা তোমাৰ অবিদিতেই। জীৱন যুঁজৰ নিৰ্ভীক যুঁজাৰু আছিলা তুমি, দেখুৱাই দিলা সেয়াও শেষ উশাহলৈকে হাঁহি। পূৰ্ণতা পাওঁ পাওঁ বেলিকাই নুমুৱাই গ'লা তুমি, অসমৰ সংস্কৃতিৰ আকাশৰ সম্ভাৱনাময় জোনটি। অনুজ, শুনা, যদি এটা আহ্বান তোমালৈ, প্ৰতিভাবোৰ দুগুণ বঢ়াই লৈ ঘূৰি আহা তুমি এগৰাকী জননীৰ কোলাতেই, অসমৰ সোণোৱালী মাটিৰ বুকুতেই।